হাই ফ্ৰেণ্ড, মই আছোঁ ৰায়পুৰ এয়াৰপৰ্টৰ ভিতৰত। মানে এয়াৰপৰ্টৰ ভিতৰত যাম, এতিয়া আছোঁ বাহিৰত। গাৰ্ডেন এখন আছে, ইমান ধুনীয়া গাৰ্ডেনৰ পৰিৱেশ চাওকচোন আপোনালোকে। এই দুটা মূৰ্তি, মাই গড, ফাৰ্ষ্ট টাইম মই এৰোপ্লেনত উঠিম। ৱাও, এক্সাইটেড। চাওক গাৰ্ডেন গাৰ্ডেন, গ্ৰীনি গ্ৰীনি হৈ আছে, মজা ভিউ গাইজ, মজা ভিউ গাইজ। গাইজ চাওক, এই হ'ল এয়াৰপৰ্টৰ বাহিৰৰ দৃশ্য, মজা লাগিছে। প্লিজ গাইজ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ, অতি সোনকালে। আৰু এইফালে এইখন হোটেল, তাত মানুহবিলাকে খাই ৰেষ্ট কৰে, তেনেকুৱা আৰু। আপোনালোকে আহিছে চাগৈ। মই সেইবাৰ ফাৰ্ষ্ট পাইছোঁ। ট্ৰেইনত উঠিম গাইজ, ট্ৰেইনত বহুত এক্সাইটেড হৈ আছোঁ, ফুল এক্সাইটেড। প্লিজ গাইজ, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব দেই। কমেণ্ট নকৰিয়ে, কমেণ্ট কৰিব পাহৰি নাযাব। মই মোৰ হাজবেণ্ডৰ লগত আহিছোঁ, সেইটো হ'ল মোৰ হাজবেণ্ড, তেওঁৰ লগত আহিছোঁ। বাই বাই গাইজ, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।